মোৰ গাড়ীখনে এক্সিডেণ্ট হ'ব পালা নাই আবে ভগৱানে কোনদিনা গাড়ী বনাই দিছিল ভগৱানে পৃথিৱীখন সৃষ্টি কৰিছিল তোক মোক সৃষ্টি কৰিছিল প্ৰাকৃতিক বস্তু দিছিল চলিব পৰাকে চব বস্তু কিন্তু তহঁতক কোনে কৈছিল গাড়ী আৱিষ্কাৰ কৰ বুলি তহঁতে নিজে গাড়ী আৱিষ্কাৰ কৰিছে কৰি কেনে তহঁতে নিজে খুন্দা খুন্দি কৰি মৰছে তহঁতে কওঁ ভগৱানে সৃষ্টি কৰা বস্তু কোনোবা খুন্দা খুন্দি কৰি মৰছি কোনোবা দিনা শুনছা বোলে দুটা কুকুৰ যাই আছিল ৰাস্তা দি দুটা মুখামুখি সংঘৰ্ষ হৈ কেনে মৃত্যু মুখত পৰছি শুনছা নাই শুনা Welcome back to my YouTube channel guys. আজি আকৌ নতুন ভিডিও এটা আপোনালোকৰ মাজত আহিছো আৰু আজিৰ ভিডিও টপিকটো হ'ল যে আল্লাহ ভগৱানে আমাক মানৱ জাতিক যত যিমান দিছি তথাপিও আমাৰ মানৱ জাতি কোনোদিনা খোজ হোৱা নাই আৰু কোনোদিনা শুক্ৰিয়া নপৰে তাৰে ওপৰত টপিকটো লৈ কেনে আজি ভিডিওটো ষ্টাৰ্ট কৰিব ওলাইছো আৰু মোৰ ভিডিওৰ কোনদিনা কি টপিক হয় কোনদিনা কি কন্টেন্ট হয় মই ঘেণ্টাউন নিজে পাত্তা নাপাওঁ তহঁতে ক'ত পাত্তা পাবি সেইকাৰণে কেৱল হাইবা পাবি সদায় হাইবা পাবি সেইকাৰণে ভিডিওটো দেৰি নকৰি ষ্টাৰ্ট কৰো ইন্ট্ৰ চা গাইজ আল্লাহ ভগৱানে যেতিয়া পৃথিৱীখন সৃষ্টি কৰিছিলে পৃথিৱীৰ সকলো ধৰণৰ বস্তু দিছে দি কেনে কি দিছে আৰু এটা সৃষ্টি কৰিছে যে মানৱ সৃষ্টি কৰিছে মানে মানুহ সৃষ্টি কৰিছে আৰু মানুহ দুই ধৰণৰ সৃষ্টি কৰিছে এটা হ'ল পুৰুষ আৰু এটা হ'ল মহিলা क्या सोच है रे तेरी मानना पड़ेगा আৰু এই পুৰুষ আৰু মহিলা সৃষ্টি কৰাৰ পিছে পিছে ভগৱান বা আল্লাহ আৰু এটা বস্তু সৃষ্টি কৰিলে এইটো কিয় সৃষ্টি কৰিলে মই বুজি নাপালো ভগৱানে কিবা এটা কাৰণলৈ সৃষ্টি কৰিলে এই বস্তুটো সৃষ্টি কৰিছিল গাইজ আমাৰ গাই জাগিল নহয় এয়া পোৱালিটো এদিন আমাক ৰ'দালি শুনছা গাখীৰ খাব মাতিছিলে যি এতিয়া গাখীৰ খাব আহিব পৰা হৈছে চব খান আহিবি কোনদিনা আহা ইটোৰ ইমান প্ৰয়োজন নাছিল কিয় সৃষ্টি কৰিলে এইটো বাৰু বুজি নাপালো যি নহওক forget it গজব বেজতি আৰু ভগৱানে চব বস্তু সৃষ্টি কৰাৰ পিছত আমাৰ মানুহবিলাক কি ধুনীয়াকৈ চলিবৰ কাৰণে কি ধুনীয়া ধুনীয়া সুবিধা দিছি নদী দিছি গা ধুবৰ কাৰণে কিন্তু এহাত তাত খোজ পায় এহাতে চাৱাৰ লগাই লৈছি ওপৰৰ পৰা পানী টপটপে পৰি থাকিব আকৌ সেই চাৱাৰ লগৰ কাৰণে এক্সট্ৰা পইচা দিছি মানুহক তাৰমানে ফ্ৰীতে একো বস্তু হজম নহয় তাৰপিছত এহাতক বঢ়িয়াকৈ হৰত দিছে নদ নদী দিছে তাৰপিছত গাছ বন দিছে ফল মূল দিছে বঢ়িয়াকৈ পাৰি আনি কেনে খা তাৰপিছত ফুৰা চাকা কৰিবৰ কাৰণে এহাতক বাহন দিছে বাহন কি দিছে হাতী দিছে ঘোঁৰা দিছে গাধ দিছে যাতে ক'ৰবাত ঘূৰিব গ'লে এহাতে তাৰ ওপৰত উঠি কেনে সফৰ কৰিব পাৰে ঘূৰিব পাৰে ফুৰিব পাৰে কিন্তু আমাৰ মানুহ শান্তি নাই আমাৰ মানুহ পিছফালে খুজেটি এটা থাকে সেই খুজেটিটো যেতিয়া উঠে তেতিয়া সেহাতে নতুন নতুন বস্তু আৱিষ্কাৰ কৰাৰ চিন্তা কৰে আৰু সেই তেতিয়াই তেওঁলোকে কি কৰে গাড়ী আৱিষ্কাৰ কৰিলা গাড়ী আৱিষ্কাৰ কৰিছি নিজে আৱিষ্কাৰ কৰিছি নিজে বনাইছি বনাই কেনে গাড়ীখনত আকৌ পেট্ৰল ঢালিয়ে চলিব লাগিব সেই চিষ্টেমটো আকৌ নিজে কৰি লৈছি পিছত আকৌ পেট্ৰল ভৰাব নাপায় তাৰ কাৰণেও কাঞ্চি আকৌ পেট্ৰলৰ দাম বাঢ়াৰ কাৰণে সিহঁতে আন্দোলন কৰিব গৈছে তাৰপিছত আকৌ সেই আন্দোলন কৰি উঠি আকৌ গাড়ীখন সিহঁতে নিজে চলাই গৈছে চলাই যে ক'ৰবাত খুন্দা খুন্দি কৰিছে কৰি কেনে সিহঁতে মৰছি মৰি উঠি ভগৱানক আকৌ কমপ্লেইন কৰিছে বোলে ভগৱান মোৰ লগতে এগিলা হ'ব পালা নাই মোৰ গাড়ীখনে এক্সিডেণ্ট হ'ব পালা নাই আবে ভগৱানে কোনদিনা গাড়ী বনাই দিছিল ভগৱানে পৃথিৱীখন সৃষ্টি কৰিছিল তোক মোক সৃষ্টি কৰিছিল প্ৰাকৃতিক বস্তু দিছিল চলিব পৰাকে চব বস্তু কিন্তু তহঁতক কোনে কৈছিল গাড়ী আৱিষ্কাৰ কৰ বুলি তহঁতে নিজে গাড়ী আৱিষ্কাৰ কৰিছে কৰি কেনে তহঁতে নিজে খুন্দা খুন্দি কৰি মৰছে তহঁতে কওঁ ভগৱানে সৃষ্টি কৰা বস্তু কোনোবা খুন্দা খুন্দি কৰি মৰছি কোনোবা দিনা শুনছা বোলে দুটা কুকুৰ যাই আছিল ৰাস্তা দি দুটা মুখামুখি সংঘৰ্ষ হৈ কেনে মৃত্যু মুখত পৰছি শুনছা নাই শুনা কাৰণ ভগৱানে যিটো বস্তু সৃষ্টি কৰিছে সেইটো বস্তু তেনেকুৱা নহয় বঢ়িয়াকৈ আগতে কি ধুনীয়াকৈ গুহাত বাস কৰিছিল মানুহে গুহাত বাস কৰি কেনে ৰাতিপুৱা উঠি কেনে চিকাৰত গৈছিল একেলগে চিকাৰ কৰিলে আহি কেনে গুহাটোৰ আগত জুই এক কৰি ধৰিলে চাৰু হিচাপে হুলুলুলুলু বুলি কৈ পেলাই একপাক মাৰিলে মাৰি কেনে সেই চিকাৰ কৰা বস্তুটো খাই পেলাই সিহঁতে গুহাত সোমাই পেলাই ঘুমাই থাকিল তাৰপিছত আকৌ ইহঁতৰ শান্তি নাই একদিন ইহঁতে ৰাতিপুৱা উঠি পেলাই সেই বন্ধন গোটৰ মিটিঙৰ দ্বাৰাই মিটিং এখন কৰিছে বোলে আজিৰ পৰা আমি চিকাৰ কৰি নাখাওঁ আজিৰ পৰা আমি গছৰ পৰা ফল মূল পাৰি কেনে নাখাওঁ আজিৰ পৰা আমি ভালকৈ পঢ়া শুনা কৰিম আমি কিতাপ ওলাম কিতাপ ওলাইছি নিজে লেখছি কিতাপখন লিখি উঠি নিজে পঢ়ছি পঢ়ি উঠি নিজে পৰীক্ষা দিছি আকৌ সিহঁতক পাছ কৰে দে মানুহে মানুহক পাছ কৰে দে বোলে তহঁত পাছ তাৰপিছত সিহঁতে চাকৰি কৰিছি বেলেগৰ তলত গোলাম হৈ খাইছি খাই কেনে আকৌ সেই আগতে যি চিকাৰ কৰি কেনে মাছ মাংস খাইছিল সেই বস্তুটো আকৌ এইবাৰ সিহঁতে দোকানৰ পৰা কিনি আনি কেনে খাইছিল চাহ কিমান সুখত খাই আছিল সেইগিলা নালগে ইহঁতে আকৌ এক্সট্ৰাকে কষ্ট কৰি কেনে বেলেগৰ গোলাম হৈ কেনে আকৌ পইচা লৈ যায় কিনি আনি খাইছি
এহাতে আগতে বঢ়িয়াকে গুহাত বাস কৰিছিল গুহাত বাস কৰি বঢ়িয়াকে জীৱন নিৰ্বাহ কৰি আছিল তাৰ পিছত কেইটামান চুটিয়াই ৰাতিপুৱা টোপনিৰ পৰা উঠিয়াই ডিছকাশ্যন কৰিলে যে আজিৰ পৰা আমি গুহাত নাথো আজিৰ পৰা আমি টিঙুৰ ঘৰ বনাম টিঙুৰ ঘৰত থাকিম বা জুপুৰি ঘৰ বনাম তাৰপিছত এহাতে জুপুৰি ঘৰত থকা কৰিলা তাৰপিছত এহাতৰ শান্তি নাই এহাতে সিটো বাদ দি এহাতে এইবাৰ চিন্তা কৰিলা যে আমি বিল্ডিং বনাম পাকাৰ ঘৰৰ তলত থাকিম তাৰপৰা পাকা ঘৰৰ তলত থাকিলে তাৰপিছতো এহাতৰ শান্তি নাই মানুহ না এহাতৰ শান্তি নাই কোনোদিন এহাতৰ আকৌ কেইটামানে পিছফালে তাপলে এহাতৰ খুজতি উঠি এহাতে কৈছে কি এইবাৰ এহাতে কৈছে যে আমি 2 তলা বিল্ডিং বনাম 3 তলা বিল্ডিং বনাম তাৰপিছত এহাতে 10 তলাৰ পৰা যায় 100 তলালৈকে বিল্ডিং বনালা যেতিয়া এটা লিমিট শেষ হ'ল তাৰপৰা আকৌ এহাতে কি চিন্তা কৰিছে বোলে আমি চন্দ্ৰত যাই চন্দ্ৰত মাতি কিনে আবে ঘণ্টা কম কৰি আছা তহঁতে পৃথিৱীত থাকি ইটো সিটোৰ লগত মাৰামাৰি কৰি মৰি আছা এতে তহঁতৰ শান্তি নাই এইবাৰ আকৌ তহঁতে চন্দ্ৰত যাবি কোনবা চলি যদি পৰীক্ষাত ফেল কৰাৰ লগে লগে তাৰ আৰু তাৰ ফেমিলিৰ মানুহ টোটেলি ভগৱান বা আল্লাহক দায় দিব বোলে যে ভগৱান বা আল্লাহ মোৰ চলিটোৰ লগতে এনেকুৱা কৰিব পাৰিলি না বা মোৰ লগতে এনেকুৱা কৰিব পাৰিলি না মোকে ফেল কৰিব পাৰিলি চব চলি দেখো পাছে কৰিলা আবে ভগৱান বা আল্লাহ কোনদিনা পৰীক্ষা পাতিব আছিল ভগৱান বা আল্লাহ কোনদিনা এতে কিতাপ ওলাইছিল যে তহঁতে পঢ়ি কেনে পৰীক্ষা দি ভগৱান বা আল্লাহ কোনোবা দিনা কৈছিল তহঁতক তো কোৱা নাছিল তহঁতৰে খুজেতি আছিল কিতাপ ওলোৱা নিজে লেখা নিজে পঢ়া এতিয়া তহঁতেই ফেল কৰিছে ভগৱান বা আল্লাহৰ কি দোষ তাৰপিছত আকৌ আমাৰ পৃথিৱীত ডাঙৰ সমস্যাটো হ'ল সেই গৰীবীৰ সমস্যা যিটো নেকি দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মানুহখিনিৰ সমস্যা যে সিহঁতে সদায় দুখ কৰি থাকে বোলে ভগৱান বা আল্লাহ আমাৰ ফালে নাচায় আমি ইমান গৰীব আমি ইমান দুখীয়া আমি পইচা ইনকাম কৰিব পৰা নাই আমাৰ হাতত পইচাই নাই মই এটা কথা কওঁ এই ভগৱান বা আল্লাহ তহঁতক কোনদিনা কৈছিল যে তহঁতে পইচাৰ ইনভেণ্ট কৰ পইচাৰ আৱিষ্কাৰ কৰ তহঁতকতো কোৱা নাছিল তহঁতে কেইটামান পাত ওলাইছে কাগজত উলিয়াই পেলাই ছবি চাপিছে তহঁতৰ তাৰমানে কথাটো কি জানা নাই গাছডালৰ পাই ফলটো পাৰি আনি খালি তহঁতৰ শান্তি নাই তহঁতৰ কথাটো হ'ল তহঁতে পইচা কাগজ এখন ল'ব লাগিব কাগজত ছবি টবি আঁকিব লাগিব নম্বৰ বহাব লাগিব পইচা এখন আৱিষ্কাৰ কৰিব লাগিব সেই পইচাখন কোনোবা ৰকত খাৱা তোক দিব লাগিব দি পেলাই তাত নাপায় ফলটো কিনি আনিব লাগিব কিনি আনি কেনে তহঁতে খাব লাগিব তেতিয়া তহঁতে ভিটামিন পাবি এনে ভগৱানে যিটো ফল দিছিল সিটো ডাইৰেক্ট পাৰি আনি খালি তহঁতৰ ভিটামিন নাপা পৃথিৱীত ভগৱান বা আল্লাহ মানুহ বঢ়িয়াকে পঠাইছি তহঁতে নিজে নিজে কৰ্ম কৰি কেনে খাই থাক এহাতে আকৌ কেতিয়াবা কেইটামান খুজতি উঠি এহাতে আলোচনা কৰি কেনে কি ক'ব জানা নাই বোলে যে পৃথিৱীৰ জীৱশ্ৰেষ্ঠ মানৱ এহাতে নিজকে নিজে ক'ব বোলে যে পৃথিৱীৰ জীৱশ্ৰেষ্ঠ মানৱ আকৌ এই মানৱগীতে আকৌ ইটো সিটোৰ লগত দগৰা দগৰি কাজিয়া লাগব সীমা হৈ কাজিয়া লাগব তাৰপিছত মাজেদি আকৌ আস্তানি ফালে ক'ব এখানটোত দেশ এখন মোৰ ৰাজ্য এখানটোত ডিষ্ট্ৰিক্ট মানে চব ভাগ কৰি কেনে এহাতে কাজিয়া লাগব এহাতে মৰামৰি হ'ব হৈ পেলাই আকৌ এহাতে ক'ব বোলে যে জীৱশ্ৰেষ্ঠ মানৱ गजब बेइज्जती है চা ভগৱান বা আল্লাহ পৃথিৱীত চবকে সমানে পঠাইছে সমানে জন্ম দিছি জন্ম দি কেনে সমানে চবকে ভাত ভৰি চকু কাণ নাক চব বস্তু সমানে দিছি দি কেনে পঠাইছি যে তহঁতে কৰ্ম কৰি খাই কেনে তহঁতে মৰি কেনে গুচি আহ বাছ কাম শেষ কিন্তু এহাতৰ মাজত এটা চুল বোলা বস্তু এটা থাকে যি খুজেতি সেই তাপলাখন খুজেতি এটা থাকে এই খুজেতিটো যেতে উঠে সিহঁতে এটা চিষ্টেম ওলায় সেই চিষ্টেমটো এইবাৰ ওলাইছে কি যে যিটো ৰেংকত আছে অফিচাৰ হৈ কেনে তাৰে ওপৰত আৰু ওপৰত যাব খুজিছে এহাতৰ তাৰমানে শান্তি নাই এহাতে নিজৰ মাজত সামৰি নাথি এহাতে জংঘলৰ মাজতো সোমাই যাই কেনে কি কৰিছে যে সিংহ বনৰ ৰজা আবে সিংহ বনৰ ৰজা সিংহ ঘণ্টাও গম নাপায় আজিৰ লাগি যায় সি বনৰ ৰজা কালি যদি যাই কেনে মানুহবিলাকক লগাই পেলাই কয় বোলে শিয়াল বনৰ ৰজা সিংহৰ কোনো নকৰে সি যাক মাৰি কেনে খাব লগা আছিল খাই থাকবো সি জিন্দা থাকবো তাৰপিছত মৰি যাব তাৰ ঘণ্টাও ফৰক নপৰে জাগা পাতি দে আমাৰ মানুহবিলাকৰ এইগিলা খুজেতি ৰাস্তা দি গাড়ীখন লৈ যাই থাকিম বাইকখন লৈ যাই থাকিম মেকুৰী এটা আগেদি পাৰ হৈ গৈছি যাৰ লগে লগে গাড়ীখন ৰখি কেনে চুইচটোত বন্ধ কৰি দি ধূপ ধূনা জ্বলাই কেনে কিবা এটা কৈ দিলোঁ মুখেদি মন্ত্ৰ চন্ত্ৰ মাতি দি পেলাই আমি পাৰ হৈ গ'লো মেকুৰী কিজানি যাই পেলাই ঘূৰি কেনেকৈ চাই আমাক চালা মই হাগবা বা মুখবা পাৰ হৈ আছোঁ এহাতে দেখোঁ মোৰ ভয়তে ৰৈ যায় তাৰমানে তাৰ ফিল এনেকুৱা হৈ যায় চালা এহাতে ট্ৰেফিক পুলিচ দেখিলেও নৰয় কিন্তু মই আগেদি পাৰ হ'লে এহাত ৰখবো তাৰমানে গাইছ মই সঁচা কথা ক'ব পাৰি কোনো বেয়া নাপাবি সঁচা কথা যিটো মই কওঁ আৰু যদি ভিডিঅ'গিলা ভাল লাগে মোক লাইক চাইকো কৰিবি আৰু ভগৱান বা আল্লাহ আমাক লাইক কমেণ্ট কৰিবৰ কাৰণে এনেও পঠোৱা নাই আমাক কিবা বেলেগ কামৰ কাৰণে পঠাইছিল কিন্তু আমি ঘণ্টাও উল্টা কামগিলা কৰি আছোঁ সদায় আৰু সদায় এইগিলাকে কৰি থাকিম
বুজি পাইছা ময়ো এনেকুৱা মোবাইলটো লৈ পেলাই ৰাস্তা ঘূৰি থাকিব পঠোৱা নাছিল কিয় পঠাইছিল আজিলৈকে মই বুজি নাপালোঁ এই মানুহ কয় না আগৰহাল যোনপিনি যায় পিছৰহালো যায় এই আগৰহাল গৈছিল যিফাল দি সিফাল দি ময়ো যাই আছোঁ এতিয়া গন্তব্যস্থান পাৱাই নাই কিন্তু কথাটো হ'ল ইতিহাস সাক্ষী আছে যে ভগৱান বা আল্লাহ আমাৰ মানুহখিনিক যথেষ্ট বস্তু দিছে সকলো বস্তু দিছে সকলো লাগতিয়াল সামগ্ৰী দিছে কিন্তু তথাপিও আমাক আজিৰ তাৰিখলৈকে কোনোদিনা সন্তুষ্ট কৰিব পৰা নাই আৰু কোনোদিনা সন্তুষ্ট হোৱা নাই পৃথিৱীত এনেকুৱা এটা ব্যক্তি আছে নেকি বোলে সি ইলন মাস্কে হওক বা আম্বানীজীয়ে হওক কোনোবাই হওক বোলে যে আজিৰ তাৰিখলৈকে কোনোবা দিনে এনেকৈ কৈছে বোলে যে হৈ গ'ল আৰু মোৰ জীৱনত গোটেইখিনি মই হাচিল কৰি ল'লোঁ আজিৰ পৰা মই ছাকচেছফুল মোৰ আৰু জীৱনত একো লাগতিয়াল বস্তু একো নাই আৰু মোৰ একো কৰিব লগা দৰকাৰ নাই কোনোবা দিনা কোনোবা কৈ পাইছে নাই এই পৃথিৱী জন্মৰ পৰা মৃত্যু হৈ যাব পৃথিৱী শেষ হৈ যাব তেতিয়ালৈকে কোনো মানুহ সন্তুষ্ট নহয় আৰু ভগৱান বা আল্লাহক কোনোদিনা কোনো মানুহে এনেকৈ চুক্ৰিয়া নকৰে বোলে যে হৈ গ'ল আৰু মোক নালাগে বাছ তো গাইজ ভিডিঅ'টোত কিবা কিবি বহুত আছে যোনে বুজি পায় সি নিশ্চয় বুজি পাব তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু এটা কমেণ্ট কৰি দিবা আৰু মোৰ বিদ্যা চেনেলটো ছাবস্ক্ৰাইব কৰিবি বিদ্যা কচম দিছোঁ তোৰ ঘৰ গোটাকেইটাৰো কচম দিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি গোটাকেইটা মায়েৰে বাপৰে চবৰে কচম দিছোঁ চেনেল ছাবস্ক্ৰাইব নকৰাকৈ নাচবি যোনে যোনে ভিডিঅ' চা মই ডাইৰেক্ট কৈ দিছোঁ